কুমুকচুদুং দেৱযানী নৰা চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ ঘৰত আজি পৰাপং বনোৱা দেখি মই ভাবিলোঁ আজি আপোনালোকৰ আগত কেনেদৰে পৰাপং বনাই সেয়া শ্বেয়াৰ কৰোঁ। প্ৰথমতে ধানৰ টু আৰু খেৰখিনি ভালদৰে লেয়াৰ হিচাপে বনাই লৈ চাৰিওফালে জুই দি পুৰি ল'ব লাগিব। বহুত সাৱধানে পুৰিব লাগিব, বেছিকৈ পুৰি গ'লেও নহয়। পুৰোতে অলপ ৰঙা টাইপৰ হ'ব লাগে। সেয়া পুৰি মেলি থাকোঁতে এয়া আকৌ বনাই লৈছোঁ ভাতটো বনাই হোৱাৰ পাছতে এই পুৰি লোৱা মিশ্ৰণটো ওপৰত ভাতৰ ওপৰত দিব লাগিব। তাৰ পাছতে অলপ টাইম 10 মিনিটমান সেয়া এনেকৈ থৈ মেলি পাছত 10 মিনিটমান ৰখাৰ পাছত এয়া পুৰি লোৱা মিশ্ৰণ আৰু ভাতখিনি উলিয়াই লৈ ঠাণ্ডা কৰি লৈ ভাতখিনি এটা এটা হোৱাকৈ গোটেইখিনি গুড়ি কৰি ল'ব লাগিব আৰু আকৌ পুৰি লোৱা মিশ্ৰণটো লগাই মেলি আকৌ খচি সেইকেইটা মিহি কৰিব লাগিব। পুৰি লোৱা মিশ্ৰণটো ভাতত ভালদৰে মিলাই ল'ব লাগিব, তেতিয়াহে কালাৰটো দেখিবলৈ ধুনীয়া আৰু ভাল হয়। আজি আকৌ আমাৰ খানা হৈছে ব্ৰইলাৰ। এয়া ভাতখিনি মিক্স কৰি হৈ গ'ল। এতিয়া দিব লাগিব মটৰ পিঠা, আমাৰ মিচিঙত কয় পপ। পিঠাখিনি গুড়ি কৰি লৈ পিনে সেই মিশ্ৰণটোত ছিটিয়াই দিব লাগিব আৰু মিক্স কৰিব লাগিব। মটৰ পিঠাটো দিয়াৰ পাছত আপুনি এমাহ 2 মাহ 3 মাহ 6 মাহলৈকে ৰাখিব পাৰি, যদিহে কমকৈ দিয়ে। আৰু যদি সোনকালে খাব বিচাৰে তেতিয়া অকণমান বেছিকৈ দিব লাগিব। আমি 1 কেজি চাউলত এটা মটৰ পিঠা দিওঁ আৰু বহুত দিনলৈ ৰাখোঁ। বেছি দিনলৈ ৰাখিলে খাবলৈ কাঢ়া হয় আৰু দেখিবলৈ ৰঙাও হয়। মটৰ পিঠা দিয়া হোৱাৰ পাছত এয়া কেইডালমান বিলঙনিৰ পাত কেইখিলামান মিক্স কৰি পিনে আকৌ লগাব লাগিব। বিলঙনিৰ পাতখিনি ভালদৰে মিহলাই লৈ এয়া আমাৰ হৈ গ'ল ৰেডি। এফালে ব্ৰইলাৰ মাংস, মূলা শাক, লাই শাক ভাজি বনাই আছে আৰু আনফালে বনাই আছে লাই শাক আৰু ব্ৰইলাৰ মাংস। আৰু ইফালে মাহীয়ে বনাই আছে ঔটেঙা আৰু আলু। এফালে দাদাই পলিথিনখিনি বান্ধি লৈ আছে মদখিনি ভৰাবৰ কাৰণে, আৰু এয়া মদখিনি ভৰাব লৈছে। সেই মদখিনি বনাই হোৱাৰ পাছত এয়া প্ৰায় আমাৰ এতিয়া এমাহ মানলৈ ৰাখিব। আপংখিনি পলিথিনত ভৰাই লৈ ভালদৰে বান্ধি ল'ব লাগিব আৰু যেতিয়ালৈকে নাখায় তেতিয়ালৈকে বান্ধি থ'ব লাগিব। এয়া বনাই হোৱাৰ পাছত সকলোৱে এতিয়া আপঙৰ লগত ভাজি খাবলৈ লৈছে। আৰু এতিয়া সকলোৱে ভাত খাবলৈ লৈছে। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ফেচবুকত ফ'ল' কৰিব আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।